নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বনাব লৈছোঁ কচু ডুঙৰ সৈতে ৰৌ মাছৰ আঞ্জা। প্ৰথমতে মাছখিনি ভালদৰে ধুই হালধি মছলা লগাই অলপমান ফ্ৰাই কৰি লৈছোঁ। এনেদৰে অলপ অলপকৈ গোটেইখিনি মাছ ফ্ৰাই কৰি ল'ম আৰু এটা পিঁয়াজ, দুখিলা তেজপাত আৰু 3টা শুকান জলকীয়া লৈ ল'ম। মাছখিনি অলপমান ৰঙচুৱা হোৱাৰ পাছত আমি ইয়াক কাঢ়ি থৈ দিম। কাঢ়ি থোৱা হ'লত সেই একেখন কেৰাহীতে তেল অলপমান গৰম কৰি লৈছোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পাছত তাত আমি কাটি থোৱা পিঁয়াজ কেইটুকুৰা দি দিম। পিঁয়াজ কেইটুকুৰা তেলখিনিত দি অলপমান ভাজি ল'ম, যাতে পিঁয়াজ কেইটুকুৰা অলপমান ৰঙচুৱা হৈ পৰে। এনেদৰে ভজাৰ পাছত পিঁয়াজ কেইটুকুৰা অলপমান ৰঙচুৱা হোৱাৰ পিছত তাত আমি শুকান জলকীয়া কেইটা আৰু তেজপাত ভালদৰে ভজা হোৱাৰ পাছত ইয়াত আমি লাহে লাহে কচু ডংখিনি দি ভাজি হ'লত তাত আমি কাটি থোৱা কচু ডংখিনি দি দিম। অলপ অলপকৈ এনেদৰে গোটেইখিনি কচু ডং আমি কেৰাহীখনত দি দিম। আটাইখিনি কচু ডং কেৰাহীখনত দিয়াৰ পাছত আমি ভালদৰে কচুৰ ডংখিনি ভাজি ল'ম। ভজাৰ পাছত তাত আমি আন্দাজমতে হালধি আৰু সোৱাদ অনুসৰি নিমখ দিম। নিমখ আৰু হালধি দিয়াৰ পাছত পুনৰ কচুখিনি ভালদৰে ভাজি ল'ম। ভাজি হোৱাৰ পাছত আমি ইয়াক 5 মিনিটমান সাঁফৰ এখনে ঢাকি থ'ম। 5 মিনিট পাছত এয়া দেখিবলৈ পাইছে কচুখিনি অলপ অলপ সিজিব ধৰিছে, কচুখিনিৰ পৰা পানী ওলাব ধৰিছে। আমি ইয়াত খুন্দি থোৱা ৰচুনখিনি দি দিম আৰু পুনৰ অলপ লৰাই কচুখিনি ভালদৰে সিজাই ল'ম। কচুখিনি ভালদৰে সিজিলত তাত আমি অলপমান পানী দি দিম আৰু ভালদৰে উতলিবলৈ দিম। এনেদৰে উতল অহাৰ পাছত আমি অলপমান ঢাকি তাত মাছ কেইটুকুৰা দি দিম। এয়া দেখিছে ভালদৰে উতলিব ধৰিছে। আমি ইয়াত ফ্ৰাই কৰি থোৱা মাছ কেইটুকুৰা দি দিলোঁ আৰু অলপমান